নমস্কাৰ আপোনালোকৰ যিসকলে এইবাৰ APSC CCE পৰীক্ষাসমূহ অসমীয়া মাধ্যমত দিম বুলি ভাবিছে আৰু প্ৰস্তুতি চলাই আছে তেওঁলোকে যদি অৰ্থনীতিৰ অসমীয়া মেটেৰিয়েলছ বিচাৰিছে তেতিয়া হলে এখন NCERT ফাৰ্ষ্ট ইয়াৰৰ মানে NCERT পাঠ্যক্ৰমৰ ভিত্তিত প্ৰস্তুত কৰি উলিয়াইছে HS ফাৰ্ষ্ট ইয়াৰৰ কিতাপ JP গোৱেল ডক্টৰ H গোস্বামীৰ আৰু এইখন ইয়াতে দুটা খণ্ড আছে তাৰ পিছত এখন সেকেন্ড ইয়াৰৰ আছে কিতাপ তাৰ পিছত এইবিলাক হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ মেটেৰিয়েলছ প্ৰতিটো সেমিষ্টাৰৰ বেলেগ বেলেগ তাৰ পিছত এইকেইখন কিতাপৰ পৰা আপোনালোকৰ পঢ়িলে আসলতে কোনখিনি বস্তু ক্লিয়াৰ হ'ব মই ইয়াতে টপিক ওয়াইজ লিখি দিছো ইয়াতে যিখিনি মই টপিক দিছো এইবিলাক টপিকৰ ওপৰত আপোনালোকৰ যিখিনি বেসিক নলেজ থাকিব লাগে সেই নলেজটো আসলতে যেটো বেসটো হেতু ক্লিয়াৰ হৈ যাব গতিকে আপোনালোকে এইকেইখন কিতাপ আনি লওক প্ৰথমতে যিসকলে আসলতে অসমীয়া মাধ্যমত দিম বুলি ভাবিছে এইকেইখন কিতাপ আনি লওক আৰু তাৰ পিছত ষ্টেণ্ডাৰ্ড বুকবিলাক ফলো কৰক ধন্যবাদ